এয়া হৈছে প্ৰকৃতিৰ কাহিনী। আছিল এটা সৰু গছ পুলি, ডাঙৰ হোৱাৰ আশা মনতে বান্ধি ৰৈ থাকে সদায় সদায় ভগৱানৰ কথাকে ভাবি। বহুদিনৰ মূৰত আহিল বেলিটি, বহুদিনৰ মূৰত আহিল বেলিটি, গম পালে গছ পুলিৰ দুখৰ কাৰণ কি, দিলেহি বিলাই বহুত পোহৰ, গছ পুলি হৈ গ'ল ডাঙৰ দীঘল। লহ পহাই আৰু গছ গ'ল বাঢ়ি, মাইনাই ভাবিলে কথাটোনো কি, উত্তৰ সুধিলে বিজ্ঞানৰ ছাৰক, ছাৰে বুজালে ৰহস্যটো কি। গছৰ পাতত পত্ৰ সৰি থাকে, কাৰ্বন ডাই অক্সাইড লৈ থাকে, বেলিৰ পোহৰ লগত মিলাই খাদ্য বস্তু বনাই থাকে। সেই খাদ্য খাই ডাঙৰ হ'ল গছ পুলি, ফল হিচাপে থলে আমালৈ বুলি। বুজিলানে এতিয়া ৰহস্যটো কি, এয়া হৈছে প্ৰকৃতিৰ কাহিনী। এয়া হৈছে প্ৰকৃতিৰ কাহিনী।